শ্ব''খন নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত যাওক আৰু থাকলে আপত্তি নাই সকলোৱে চালি হ'ল ছাবস্ক্ৰাইব কৰিলে হ'ল মোৰে দেখোন ছাবস্ক্ৰাইবাৰ নাই নাই বেয়া ভাল লাগব ইনে খানা চানা খোৱাকে আহিব খানা ৰাকেশ দা সলমান খান হৈছে তাৰমানে ৰাকেশ দা তো গাইছ টাইটেল আৰু থাম্বনেল চাই গম পাইছা আজি আমি যাই আছো ৰাকেশ দাৰ ঘৰলৈ মানে বিগ বছ চলি আছে না তো বিগ বছ হাউচলৈ যাই আছো তো কেনাই মজা বঢ়িয়া চাও কি হয় ইয়াতে যাই পেলাই বিগ বছ মানে এখন সেই মুম্বাইৰ বিগ বছ নহয় অসমৰ বিগ বছ মানে সলমান খান আৰু ৰাকেশ দা সলমান খান হৈছে তাৰমানে ৰাকেশ দা মানে কি ৰাকেশ দাক এটা ভাল লাগে কিন্তু মানে মানুহটো মানে কি অলপ নিউ মিটিং কণ্টেণ্ট বিচাৰে আৰু সেইকাৰণে ভাল লাগে ন তো ভাই কেনা বঢ়িয়া লাগছে ন আজি ৰাকেশ দাক লগ পামেই মানে তাৰমানে কি গাইছ ৰাকেশ দাক যিটো বিগ বছ শ্ব' আমি আদৰণি জনাইছো কাৰণ কি এনেকুৱা শ্ব' অসমত লাগে হয় নে নহয় লাগে ন লাগে এনেকুৱা বিগ বছ মানে অসমত প্ৰথম পাইছিল নাই আগতে পাইছিল যোৱা বছৰ পাইছিল বিকাশ দাই পাইছিল মানে প্ৰথম আগতে ৰাকেশ দা ৰাকেশ জুনিয়ৰ তো যিয়ে কি নহওক আপোনালোকক আৰু ৰাকেশ দাৰ মানে বিগ বছ হাউচত দেখি আছো বাকী নাই দিয়ক তো গাইস ফাইনালি আমি আহি পালো ৰাকেশ দাৰ ঘৰ তো গাইস ইফালে ৰাকেশ দাৰ ঘৰৰ চাহ কৰিলো মানে ৰাকেশ দা মানুহ যিমানে মিঠা চাহ সিমানে মিঠা তো গাইস এতিয়া আমি যাই আছো ৰাকেশ দাৰ ঘৰৰ পৰা ডাইৰেক্ট বিগ বছ হাউচলৈ ওকে নাই একদম মজা লাগিছে আজি ৰাকেশ দাক লগ কৰি তো গাইস এইটো হৈছে দা বিগ বছ হাউচ তো গাইস আমি আহি পালো দা বিগ বছ হাউচ অসম বিগ বছ আমি ৰাকেশ দাৰ লগত অলপ কিবা আলোচনা কৰিম তো গাইস মই আছো অসম বিগ বছ হাউচ মানে ৰাকেশ দাৰ ঘৰত বুলি ক'লে ভুল নহয় মানে কি মানে ৰাকেশে কিবা এটা কৰিব চাইছে আৰু মানে কি বিগ বছৰ মানে বাহিৰত যেনেকৈ বিগ বছ চলে সেনেকৈ মানে অসমতো অলপ কিবা কৰিব খুজিছে আৰু চাওক এইবিলাক মানে স্পনচাৰশ্বিপ আৰু মানে মানুহকেইটা আহিছে এইকেইটা মেইন মানুহকেইটা আহিছে আমাৰ ৰাকেশ দা মজা আপোনালোকে অৰিজিনেল বিগ বছ দেখা পাইছে সলমান খানৰ বিগ বছ দেখা পাইছে কিন্তু অসমৰ বিগ বছটো দেখা নাই এই হ'ল অসমৰ বিগ বছ এই স্পনচাৰশ্বিপ অসম বিগ বছ চলি আছে আপোনালোকে জানে ৰাকেশ জুনিয়ৰ ইউটিউব চেনেলত তো এইটো হৈছে ৰাকেশ দা অসম বিগ বছ মজা আৰু এই বিগ বছ যিটো মানে অসম বিগ বছ আশা কৰোঁ মানে সৰুৰ পৰা ডাঙৰ হ'ব লাগিব না মানে একদম ইণ্টাৰনেশ্যনেল লেভেলত যাতে অসমত মানে সেয়াই হৈ যায় আৰু তো গাইছ এয়া হৈছে ৰাকেশ দা ৰাকেশ জুনিয়ৰ একদম মজা ৰাকেশ দাই যিটো মানে বিগ বছ শ্ব' কৰিছে আশা কৰোঁ এই বিগ বছ শ্ব'টো মানে অসমত মানে এনেকুৱা টাবা আহিম আছে দিয়ক মানে সলমান খানৰ পাত্তা নাপায় সেনেকুৱা হৈ যাব সলমান খান মানে অসমৰ সলমান খান হিচাপে আমি মানে মই খোলা কথাটো কওঁ মই মানে বহুত পুৰণা এটা বিগ বছৰ ফেন বহুত আগত পাই বহুত চিজন চালো তো ইচ্ছা এটা মনতে আছে যে নিজে পাতাৰ ইচ্ছা তো যিখিনি পাইছো মানে সেইখিনি চেষ্টা কৰি আছো ইমান পাৰা নাই মানে এইটোতো হ'বই না ইমান ধেমালি নহয় কিন্তু চেষ্টা কৰিছো এইটো চেষ্টা বুলি ক'লো তথাপি মানে সাহস যিটো মানুহৰ সাহসটোৱে মেইন মানে ইনস্পিৰেশনটো ডাঙৰ হ'ব লাগিব না ইনস্পিৰেশনটো আপুনি ক'ৰ পৰা পালা এনেকুৱা মই মানে কি হ'ল অসমৰ যিটো আপুনি বিগ বছৰ ইনস্পিৰেশন বুলি কথাই নপৰে মোৰ মানে ইচ্ছা যি বিগ বছ পাতাৰ ইচ্ছা পাতপে ইচ্ছা কিয় নাই নহয় এইটো ইউনিক মাল না কাৱে নোৱা পাৰা নাই সেইকাৰণে চেষ্টা আৰু ইবাৰটো নললো অৱসৰ আমিও চান্স পাম না ভাবো পাৰি কিবা এটা আমাৰ ৰাকেশ দা একদম মানে পানী আন মানুহ আৰু একদম মানে আহি ভাল লাগছে আৰু ৰাকেশ দাৰ লগত কথা পাতিলো সেইটো কথা বাদ দিলো আৰু এতিয়া আমি মানে এটা সম্বৰ্ধনা জনাম মানে নালগে আকৌ সম্বৰ্ধনা নালগে দিগলা বেয়া কথা সম্বৰ্ধনা নালগে মানে অসমৰ যিটো নাংগে সম্বৰ্ধনা নাংগে বাবা গামছা চামছা নহয় অসমৰ যিটো আপুনি নাম হেৰি কৰি আছে এইটো শ্ব'খন নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত যাওক আৰু সেই হিচাপত আমি হেৰি কৰিছোঁ ইমান আকৌ গামছা দিব লগা আহিবি মোৰ ঘৰত থাকলে আপত্তি নাই কথা নহয়
হ'ব আৰু। আৰু কিবা মানে আমাৰ ক'ব লগা নাই, চেনেলটোৰ নাম কি আছিল? আৰে ব্লগ। তো সকলোৱে চালি হ'ল, ছাবস্ক্ৰাইব কৰিলে হ'ল। মোৰে দেখোন ছাবস্ক্ৰাইবাৰ নাই। হ'ব এই চব দ্বাৰা হৈ যাব আৰু চকু চকু কেম্পা লাগি আছে, চুপনি গুচি আছে অলপ। এনেকে মানে আৰু আমিও আপোনাক সহায় কৰিব লাগিব, আপুনি আমাক সহায় কৰিব লাগিব। চাপৰ্ট থাকিব লাগিব আৰু চবৰে। আই ভাল লাগিল। আৰু বাকী আৰে ব্লগছৰ অডিয়েঞ্চক মানে আপোনালোকে যাতে চাপৰ্ট কৰে, যদি চাই আছে আপোনালোকেতো চাইয়ে আছে, আমাতকৈ বহুত ডাঙৰ ইউটিউবাৰ, গতিকে শ্ব'টো চাই আছে, আমাকো চাই আছে, যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। আৰুতো নাই, হেৰিদিনা আহিবা, ফাইনেল দিনা সিদিনা বঢ়িয়াকৈ আৰু এটা ভিডিঅ' বনবা, আৰু সিদিনা ভাল লাগব, চব মানুহবিলাক লাগব। ফাইনেল দিনা ইভিনিং চাইৰি এটা আছে, চাইৰিটো মই কম। ভোট পাবলৈ সকলো ক্ৰেজি, ভোট পাবলৈ সকলো ক্ৰেজি, স্পিচত হয় কেতিয়াবা লেজি, শেষত ট্ৰফি পাই যিয়ে খেলে স্মাৰ্ট, বাকী সকলো হয় অডিয়েঞ্চৰ হাৰ্ট। সঁচাকৈ ভাল লাগিছে। ভাল লাগছে, ভাল লাগছে, ভাল লাগছে মানুহটো। আৰু এটা ডাইলগটো ভাল লাগছে। আৰু ইফালে আমি আশা কৰোঁ যিটো বিগ বছ শ্ব' আছে, অসম বিগ বছ, মানে এই আজিৰ পৰা মানে প্ৰায় 2 বছৰ মানে হ'ল বিগ বছ শ্ব' কৰিব। যোৱা বছৰ এক বছৰ হ'ল। তাৰোপৰি আমি বিচাৰোঁ যে বিগ বছ প্ৰত্যেক বছৰে বছৰে হওক। হ'ব কেন হ'ব, কিন্তু ৰাইজৰ চাপৰ্ট খিনি লাগে, চাপৰ্ট থাকিলে বাকী ভাল লাগে, খৰচ কৰিব পাৰি, ৰাইজৰ চাপৰ্ট থাকিব। হয় হয়, মই এটাই ক'ম, जलने वाला जलता है, जलना उसका काम है, आसाम का बिग बॉस है, जे 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 का जेकार है। মই মানে অসমৰ মানুহক আমি চাপৰ্ট কৰিম, অসমীয়া মানুহ, আমিও অসমীয়া মানুহ, গতিকে অসম জ্বলি যাওক আৰু চবতে। ভাল লাগছে, ভাল লাগছে, এই আৰু ভাল লাগিলে। আই বহুত বহুত ধন্যবাদ ভাইয়াত। বঢ়িয়া কথা কৈছে। বাকী কি বুলি কওঁ, তোমাৰ বিগ বছ ফাইনেল কেতিয়া খেলিব? বিগ বছ ফাইনেল আহিবা 20 তাৰিখে। 20 তাৰিখে আৰু ভিডিঅ'ত গমেই পাবা, মোক পাই 20 তাৰিখে ইভিনিংটো নাই আহিবা, ভাল লাগব। ইমান খানা চানা খোৱাকৈ আহিবা, ইভিনিং মানে আহিবা 6টামান বজাত আহিবা, পোৱাকৈ 5টা-6টামান বজাত পোৱাকৈ আহিবা না, ৰাতি হ'ব ফাইনেল হওক গেলি। হ'ব দিয়ক, ঠিক আছে, আৰু আহিম দিয়ক ফাইনেলৰ দিনা। ভাল লাগিল। তেতিয়ালৈকে ষ্টে টিউন হৈ থাকিব, আপোনালোকে চাই থাকিব চবৰে চেনেলবিলাক। ঠিক আছে, ধন্যবাদ। আনছ तुम लोग गलती से अगर नए हो तो सब्सक्राइब करो।